হেল্ল' এভৰিৱান, ৰিমলিছ কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ সৰিয়হৰ লগত মাছৰ জোল। বহুত সহজতে বনাব পাৰি আৰু খাবলৈও বহুত ভাল হয়। তেনেহ'লে আহকচোন বনোৱা আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই এটা পিঁয়াজ কাটি লৈছোঁ। আদা আৰু নহৰু খুন্দি লৈছোঁ। দুটা কেঁচা জলকীয়া লৈছোঁ। জিৰা পাউডাৰ লৈছোঁ এচামুচ আৰু ধনিয়া পাউডাৰো লৈছোঁ এচামুচ। এটা ডাঙৰ বিলাহী কাটি লৈছোঁ। দুটা তেজপাত লৈছোঁ আৰু বগা সৰিয়হ লৈছোঁ। মই অলপ দেৰি তিয়াই ৰাখি দিছিলোঁ আৰু তাৰপিছত এটা পেষ্ট বনাই লৈছোঁ। আৰু মাছটো মই নিমখ হালধি দি ভালকৈ ফ্ৰাই কৰি লৈছোঁ। দুটা আলু বইল কৰি লৈছোঁ মই। এতিয়া তেল গৰম কৰি লৈছোঁ আৰু তাত কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। তেজপাত দুটাও দি দিছোঁ আৰু খুন্দি ৰখা আদা নহৰুখিনিও দি দিম আৰু গোটেইখিনি ভালদৰে ভাজি ল'ম কেঁচা গোন্ধটো যোৱালৈকে। এতিয়া ইয়াত বিলাহী দি দিছোঁ। অকণমান হালধি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। বিলাহীটো গলি যোৱালৈকে আমি ভালদৰে ভাজি ল'ব লাগিব। এনেদৰে 2 মিনিটমান ভজাৰ পাছত বিলাহীখিনি গলি আহিছে। ইয়াত এতিয়া আমি জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ দি দিছোঁ আৰু ভালদৰে মছলাখিনি ভাজি ল'ম। ইয়াত এতিয়া সৰিয়হৰ পেষ্টখিনি দি দিছোঁ আৰু গোটেইখিনি লৰাই লৰাই ভাজি থাকিম। ভাজি হোৱাৰ পিছত ইয়াত এতিয়া গৰম পানী দি দিম আৰু উতলিবলৈ দিম তৰকাৰীখন। আৰু ইয়াত এতিয়া বইল কৰি ৰখা আলুখিনিও দি দিছোঁ। আলুটো গোটা গোটা হৈ থাকিলে ভাল নালাগে, সেইকাৰণে আমি আলুটো ভাঙি দিম হেতাখনেৰে। ভাঙি দিলে গ্ৰেভিখনো ডাঠ হৈ যায়। ফ্ৰাই কৰি ৰখা মাছখিনি দি দিছোঁ আৰু তৰকাৰীখন ভালকৈ উতলিবলৈ দিম। ইয়াত এতিয়া মই আৰু অলপ পানী দি দিছোঁ। আপোনালোকে যিমান গ্ৰেভি খায় সিমান পানী দিব। আৰু কেঁচা জলকীয়া দুটাও দি দিছোঁ। এতিয়া ঢাকন লগাই দিছোঁ। এয়া 5 মিনিটমানৰ পিছত আমাৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। ভাতৰ লগত এই তৰকাৰীখন খাই বহুত ভাল লাগে। এবাৰ বনাই চাবচোন আৰু মোৰ কমেণ্টত জনাব কেনেকুৱা লাগিলে। ইয়াত যদি কেঁচা ধনিয়া থাকে আপোনালোকে কেঁচা ধনিয়াও দি দিব পাৰে ওপৰত। আজি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।